হাই ইয়াং জেনেৰেশ্যন, নেৰানেপেৰা চেষ্টা, কঠোৰ পৰিশ্ৰমেই উদ্গতিৰ মূল। প্ৰিয় অনুজসকল, মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে কঠোৰ পৰিশ্ৰমী হ'বলৈ শিকা। তোমালোকে জানা, যিকোনো কামতে উদ্গতি কৰিবলৈ দৰকাৰ হোৱা আটাইতকৈ মূল্যৱান বস্তুটো হ'ল নেৰানেপেৰা চেষ্টা, অৰ্থাৎ কঠোৰ পৰিশ্ৰম। সফলতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। কথাতেই কয় নহয়, চেষ্টাৰ অসাধ্য একোৱেই নাই। যিকোনো লোকেই নিজৰ গোপন সপোন বা ঈপ্সিত লক্ষ্যত উপনীত হ'ব পাৰে কেৱল অবিৰত প্ৰচেষ্টাৰ দ্বাৰা। এই মূল্যৱান কথাটোৰ প্ৰমাণ হিচাপে নিজে বাস কৰা সমাজখনৰ পৰাই পাব পাৰোঁ। সমাজখনত যিবোৰ লোকে দিন ৰাতি একাকাৰ কৰি অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰিছে, সেইসকল লোকেই সফলতাৰ মুখ দেখিছে বা সেইসকল লোকে নিজৰ বাবে কিবা এটা কৰি ল'ব পাৰিছে। আৰু যিসকল শিক্ষাৰ্থীয়ে এলাহক প্ৰশ্ৰয় নিদি বা নিজৰ সীমাবদ্ধতা দুৰ্বলতাবোৰক একাষৰীয়া কৰি একানপতীয়াকৈ পঢ়িছে, কৰ্ম কৰিছে বা নিজৰ পচন্দৰ ৰাপ ৰুচিৰ ওপৰত আন্তৰিক প্ৰচেষ্টা চলাইছে, সেইসকলেই সফলতা অৰ্জন কৰিছে বা নিজৰ ভৱিষ্যত নিৰ্মাণ কৰি ল'ব পাৰিছে। বুদ্ধদেৱেও কৈছে, মানুহৰ জীৱনত কোনো পৰিস্থিতিয়ে ভাগ্যৰ জৰিয়তে পৰিৱৰ্তন নহয়। ই একমাত্ৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সম্ভৱ। আচলতে তুমিয়েই তোমাৰ ভাগ্যগৰাকী, তুমিয়েই তোমাৰ ভাগ্যৰ নিয়ন্ত্ৰা। গতিকে অনুজ বা শিক্ষাৰ্থীসকলে এই দিশটোৰ ফঁহিয়াই চাই নিজৰ মনোমত কামত অগ্ৰসৰ হ'ব লাগে। কোনো কামতে হেলা কৰিব নালাগে। নোৱাৰো নকৰো বুলি ভাবি এনেয়ে সময় অপব্যয় কৰিব নালাগে। বৰঞ্চ উদ্যমেৰে তথা দুগুণ উৎসাহেৰে কৰাৰ বাবে বা সাহসেৰে কামতহে মনোনিৱেশ কৰিব লাগে। কাম এটাত সাফল্য লভিবলৈ বাৰে বাৰে চেষ্টা কৰা নীতিটো মানি চলিবলৈ প্ৰয়াস কৰিব লাগে। নোৱাৰো নকৰো দৰকাৰ নাই আদি ফাঁকি বা লেংমৰা এই নীতিটো ত্যাগ বা পৰিহাৰ কৰাৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে। এই চেগতে নোৱাৰো নামৰ এটি পদ্যলৈ ভালদৰে মন কৰো আহাচোন। নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ, কদাপি নহয় হিতি কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহলে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰে যিটো, তুমিও পাৰিবা সিটো। হেন জানি হাস কৰি প্ৰাণ ত্যাগী কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। তোমালোকে জানানে, বৈজ্ঞানিক থমাছ আলভা এডিছনে এটা ইলেক্ট্ৰিক বাল্ব জ্বলাবলৈ 1000 বাৰ চেষ্টা কৰিবলগীয়া হৈছিল। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে জীৱনটোত কেৱল হাৰিছিল আৰু হাৰিছিল, কিন্তু তেওঁলোক হাৰি হাৰিয়ে জীৱন যুদ্ধত জয়ী হৈছিল। প্ৰিয় অনুজসকল, তোমালোকে কেৱল ভুলৰ পৰা বা ব্যৰ্থতাৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা আৰু নিজকে সবল কৰিবলৈ চেষ্টা কৰা আৰু সফলতাৰ বাবে কেৱল পৰিশ্ৰম কৰা, কঠোৰ পৰিশ্ৰম। ঘৰ্মাক্ত পৰিশ্ৰমৰ কোনো বিকল্প নাই। ধন্যবাদ।